হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনোৱা হ'ল তেজপুৰিয়ান বাৰ্ডিছ চেনেলখনলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। হেল্ল' বন্ধুসকল, আজি আমি আহিছোঁ কলিয়াবমুৰা ব্ৰিজৰ তলত। আমি কেইজনমান ভাবিছোঁ আজি যিবিলাক অঞ্চলত ক্ষতিগ্ৰস্ত হৈছে বানপানীয়ে, সেইবিলাক অঞ্চলত আমি গৈ অলপ পৰিদৰ্শন কৰিব বিচাৰিছোঁ। আপোনালোকে চাব পাৰে যে কলিয়াবমুৰা ব্ৰিজৰ তলত আহিছোঁ, ইয়াতো পূৰা ধাৰ চলি আছে পানীৰ। চ' আমাৰ আৰফান ডাঙৰীয়াই কল কৰিছে যে সিহঁতৰ ঘৰতো পানী উঠিছে। চ' আমি আহিছোঁ, আহি যি অৱস্থা দেখিছোঁ আপোনালোকে দেখিলেই আপোনালোকৰ বেয়া লাগিব। চ' আপোনালোকে উপভোগ কৰক, ভিডিঅ'টো লাষ্টলৈকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাহে লাহে বন্ধুবৰ্গসকলৰ লগত যিবিলাক অঞ্চল অতি ক্ষতিগ্ৰস্ত হৈছে সেইবিলাক অঞ্চল পৰিদৰ্শন কৰিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। পোনপ্ৰথমে আমি কলিয়াবমুৰা ব্ৰিজৰ তলত আহিছোঁ। এতিয়া কেইটামান চিনেমেটিক ভিডিঅ' লোৱা হৈছে, আপোনালোকে চাব পাৰে। বানপানীৰ ফলত যিসকলৰ ঘৰৰ অৱস্থা এনেকুৱা হৈছে, সিহঁতে গম পাব বানপানী আহিলে কেনেকুৱা কষ্ট হয়। এইটো এটা সামান্য, আৰু যিসকলৰ ঘৰৰ ওপৰেদি পানী গৈছে সিহঁতেতো আৰু কষ্ট অনুভৱ কৰিছে। যিহেতু ৰাস্তাৰ ওপৰত পানী, চ' আমি নাজানো ক'ত ৰাস্তাটো ভাল আছে ক'ত বেয়া আছে, তথাপিও আমি আগবাঢ়ি আছোঁ। যিবিলাক অঞ্চল অতি ক্ষতিগ্ৰস্ত হৈছে বানপানীত, সেইবিলাক অঞ্চলৰ ফুটেজ ল'বৰ কাৰণে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি এতিয়ালৈকে যিমানখিনি ৰাস্তাত আহিছোঁ তাৰে বেছিভাগ ৰাস্তাৰ ওপৰতে পানী আছে। যিসকল মানুহৰ ঘৰত পানী উঠিছে সেইসকল মানুহে এনেদৰেই নেশ্যনেল হাইৱেৰ কাষত শিবিৰ বান্ধি থাকি আছে। যিহেতু নেশ্যনেল হাইৱে অলপ ওখ, চ' নেশ্যনেল হাইৱেৰ কাষত এনেদৰে শিবিৰ বান্ধি থাকি আছে। দেখাত অতি দুখ লগা দৃশ্য। আপোনালোকে যিটো দৃশ্য দেখি আছে এইটো দৃশ্য এখন ক্ৰিকেট ফিল্ডৰ, যিটো বৰ্তমান সাগৰৰ নিচিনা কৰি দিছে বানপানী। এনেদৰেই মানুহে নাও ব্যৱহাৰ কৰি শ ঠাইত গৈ আশ্ৰয় লৈ আছে। কেইখনমান গাঁও পৰিদৰ্শন কৰি আহি এতিয়া আকৌ এবাৰ আমি কলিয়াবমুৰা ব্ৰিজৰ তলত আহিছোঁ। এতিয়া আপোনালোকে দেখিব পাৰিব মোৰ বন্ধু এজনে কিদৰে ৰাইজৰ লগত বাৰ্তালাপ কৰি সিহঁতৰ অসুবিধাসমূহ জানিব বিচাৰিছে। বন্ধুজনৰ বাৰ্তালাপৰ আগতেই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ যে কলিয়াবমুৰা ব্ৰিজৰ তলত যেতিয়া আহিছোঁ তেতিয়াই কেইজনমান মাছমৰীয়াই মাছ মাৰি দেখি তাৰে কেইটামান ফুটেজ লৈছোঁ, আপোনালোকে উপভোগ কৰক। আপোনালোকে জানে আমাৰ 2020 কেনেকুৱা গৈ আছে, কোনটো বিষয় লৈ আগবাঢ়ি আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে নিশ্চয় গম পাইছে এতিয়া বৰ্তমান আমাৰ বানপানীৰ ছিজন চলি আছে। যদিও বছৰত 2-3 বাৰ বানপানী আমাৰ হৈ গ'ল, কিন্তু এইবাৰৰ বানপানীত আমাৰ কি হ'ল,
মানুহ জীৱ জন্তু বনৰীয়া জীৱ জন্তু বেছি ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে মানুহৰতো ঘৰ বাৰী পানীৰ কবলত পৰি গ'ল এতিয়া আমাৰ বনৰীয়া জীৱ জন্তুখিনিৰো আমাৰ বেছি ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে আমি কেইখনমান ফুটেজ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম বানপানীৰ ফলত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আমাৰ এইফালে বহুতো জীৱ জন্তু বনৰীয়া জীৱ জন্তু বাঢ়ি হোৱা দেখা গৈছে বনৰীয়া হাতী বনৰীয়া হৰিণা আৰু এই বনৰীয়া জীৱ জন্তুবোৰক স্থানীয় ৰাইজ বনৰক্ষী আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি সুৰক্ষিত স্থানত স্থানান্তৰণ কৰা হৈছে অনুৰোধ জনাম যে যাতে সম্পূৰ্ণ ফুটেজটো দেখুৱাই যে তেওঁলোকৰ কি অৱস্থা বৰ্তমান তেওঁলোকৰ ঘৰ বাৰী সম্পূৰ্ণ বানৰ কবলত আছে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম যে যাতে তেওঁ সম্পূৰ্ণ ফুটেজটো দেখুৱাই তেওঁলোকৰ অৱস্থা বৰ্তমান কেনেকুৱা তেওঁলোকে অস্থায়ী বাসগৃহ নিৰ্মাণ কৰি ইয়াত থাকিব লগা হৈছে তেওঁলোকৰ ঘৰ বাৰী সম্পূৰ্ণ বানৰ কবলত এয়া চাওক আপোনালোকে চাব পাৰিছে যে তেওঁলোকৰ বৰ্তমান অৱস্থা কেনেকুৱা আজি বানপানীৰ প্ৰকোপটো আমাৰ ভূমৰাগুৰি অঞ্চলত বেছি দেখা গৈছে গতিকে আমি তেওঁলোকৰ ৰাইজৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে তেওঁলোকে আমাৰ শোণিতপুৰ জিলা প্ৰশাসনৰ পৰা কেনেধৰণৰ সহায় বিচাৰিছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম হয় মই আজি এইটো কথাই মনত বহুত দুখ যে 12 তাৰিখৰ পৰা পানীৰ যোনটো জ্বলন্ত অৱস্থা বৃদ্ধি পাইছিলে সেইটো অৱস্থালৈ আমি ৰাষ্ট্ৰীয় নেশ্যনেল হাইৱেৰ ওপৰত দেখিছোঁ মানুহবিলাকে ৰাজগড় পঞ্চায়ত ভোমৰাগুৰি পঞ্চায়তৰ মানুহবিলাক আজিকালি দেখা পাইছোঁ আজিৰ দিনটোত যিহেতু বহুত বৃদ্ধি হৈ পাইছে দোলাবাৰী পঞ্চায়তৰ পৰা ভোমৰাগুৰি অঞ্চললৈকে আমি দেখা পাইছোঁ নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইমান মানুহ বৃদ্ধি পাইছে সেইটো লৈ আমাৰ শোণিতপুৰ আৰক্ষী প্ৰশাসনে অতি সোনকালে সেইবোৰ বস্তুলৈ তদন্ত কৰিব দিছোঁ কিয় মানুহবিলাকৰ ইমান ভিৰ হৈছে ৰাষ্ট্ৰীয় নেশ্যনেল ঘাইপথৰ ওপৰত ইমান এটা পৰিস্থিতি হৈ পৰিছে মানুহবিলাকৰ জ্বলন্ত অৱস্থা অধিক বৃদ্ধি হৈ গৈছে আৰু মই এটা কথা উল্লেখ কৰিব বিচাৰোঁ যিবোৰ মানুহ শিবিৰত আছে সেইটোৱে কৈছোঁ আৰু কি ক'ম মনৰ দুখৰ কথা আমি তেওঁলোকৰ পৰা জানিব পৰা মতে এতিয়ালৈকে তেওঁলোকে আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা আমাৰ শোণিতপুৰ জিলা প্ৰশাসনৰ পৰাই হওক কোনো ধৰণৰ সাহায্য লাভ কৰা নাই তেওঁলোকৰ খাদ্যবস্তু নাটনিৰ লগতে তেওঁলোকে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সাধাৰণভাৱে শিবিৰ পাতি থাকিব তাৰ বাবে সাধাৰণ তিৰপাল এটাও লাভ কৰিবলৈ সমৰ্থ হোৱা নাই বন্ধুসকল আমি যিমান পাৰোঁ আপোনালোকক বানপীড়িত অঞ্চলখিনিৰ ফুটেজখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য তেওঁলোকে লাভ কৰা নাই আমি চৰকাৰ শোণিতপুৰ জিলা প্ৰশাসনক অনুৰোধ জনাম যাতে তেওঁলোকে বানপীড়িত অঞ্চলখিনিৰ অলপ তদন্ত কৰি তেওঁলোকক যাতে প্ৰয়োজনীয় বস্তুখিনিৰ যোগান ধৰিব পাৰে আৰু আমি আপোনালোককো অনুৰোধ জনাম যাতে সকলোৱে এখোজ আগবাঢ়ি আহি আমি তেওঁলোকক অলপ হ'লেও সহায় কৰিব চেষ্টা কৰোঁ চ' বন্ধুসকল আকৌ এখন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰিব লৈছোঁ থেংক ইউ টেক কেয়াৰ